ভাল পোৱাৰ একমাত্ৰ উপায় আছে। পোৱাৰ আশা নকৰি কেৱল ভাল পাই যোৱা। সময়ৰ লগে লগে যদি ভাল পোৱা কমি যায়, বুজিবা সেইটো ভাল পোৱা নাছিল, আছিল মাত্ৰ সময়ৰ প্ৰয়োজনত ভাল লগা। চকুৰ পৰা ওলোৱা অশ্ৰু মচি পেলাব পাৰি, কিন্তু অশ্ৰু ওলোৱাৰ কাৰণটো মচি পেলাব নোৱাৰি। টকা থাকিলে পৃথিৱী কিনিব পাৰি, টকা নাথাকিলে পৃথিৱী চিনিব পাৰি। কাৰোবাক ভাল পালে ইমান বেছিকৈ ভাল পোৱা, সি অলপ কষ্ট পালেও জানো তোমাকে বিচাৰে। সকলোৱে কয় কাৰোবাক কষ্ট দি জীৱনত সুখী থাকিব নোৱাৰি, কিন্তু বাস্তৱত দেখা যায় কষ্ট দিয়াজনে বেছি সুখী থাকে। যি মানুহে অলপ সুখতে বহুত বেছি সুখী হয়, অলপ কষ্টতে বহুত বেছি দুখো পায়। অহংকাৰ কৰিলে পতন হয়, আৰু বেছি সহজ হ'লেও আজিৰ পৃথিৱীয়ে ঠগি খায়। একচেটিয়া ভাল পোৱাবোৰ এনেকুৱাই হয়। এজনে পাগলৰ নিচিনাকৈ ভাল পাই যায়, আনজনে পাগল ভাবি অৱহেলা কৰি যায়। সত্য কথা এইটোৱে, নিজতকৈ কাকো আপোন কৰিব নালাগে। এটা সময়ত এনেকুৱা অৱহেলা কৰিব তুমি সহ্য কৰিব নোৱাৰিবা। ভাল পোৱা মানুহটো ইমান ভাল পোৱাৰ পিছতো যেতিয়া আঁতৰি যায়, তুমি ব্যৰ্থ বুলি নাভাবিবা। ব্যৰ্থ সি যি তোমাৰ ভাল পোৱা বুজি নাপালে।